গৈছিলে তাৰ কাৰণে মোৰ উপায় নাছিলে চ' কাটি দিলোঁ আৰু অলপ অলপকৈ ইয়াতে বহুত বেছি চুৰৰ উৎপাত হৈ আছে ডকাইত চুৰ সেইবিলাকৰ বহুত বেছি উৎপাত তো যাৰ কাৰণে মানে আহিয়ে পুৰা প্ৰসাদত লাগি গৈছে যোনটো ৰাতিপুৱা আৰু ইভিনিঙত আহে Hey guys, welcome back to my channel. কি খবৰ সকলোৰে আশা কৰো সকলোৰে ভাল তো আজি হৈছে জন্মাষ্টমী আৰু জন্মাষ্টমী উপলক্ষে আজি ব্লগটো ষ্টাৰ্ট কৰিছো কাৰণ কি আজি দিনটো এইফাল কৰিব লগা আছে তো ভাবিছো আপোনালোকক অকমান দেখুৱাই দিম ক'ত কি কৰিছো কি কৰা নাই মানে দিনটোৰ গোটেইখিনি যি কৰো অলপ ক্লিপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো হে আজি ব্লগটো ৰাতিপুৱাতে ষ্টাৰ্ট কৰিছো আৰু ৰাতিপুৱা মানে এতিয়া 11 মান বাজিছে ঘৰৰ গোটেই যিখিনি কাম আছিল গোটেইখিনি কৰিলো কৰি সৰি একেবাৰে এতিয়া ফ্ৰী হৈছো কাৰণ কি মা ঘৰত নাই মা গৈছে পেহিহঁতৰ ঘৰত কাৰণ কি পেহিহঁতৰ ঘৰত হৈ আছে আজি জন্মাষ্টমী আৰু খুৰীহঁতৰ ঘৰতো আজি জন্মাষ্টমী পূজা হ'ব তো যাৰ কাৰণে ময়ো যাব লাইছো আৰু এতিয়া গোটেই মোৰ ৰান্ধা চান্ধা বুক কৰা হৈ গ'ল অত্যাধিক গৰম মানে সহ্য কৰিব নোৱাৰো মানে এনেকে গৰম দিছে তো যে মই খুৰীহঁতৰ ঘৰতে কাৰণ কি খুৰীহঁতৰ ঘৰৰ পৰা বাৰে ফোন মাৰি আছিলে আৰু মা তাতে ৰাতিপুৱাতে গৈ পাইছে মোৰ ৰান্ধা চান্ধা এইবিলাক কৰি যাওঁতে অকমান লেট হৈ গ'ল তো আশা কৰিছো আজি ব্লগটো আপোনালোকে শেষলৈকে চাব আৰু সেই আৰু তেন্তে বলকচোন আজি ব্লগটো আৰম্ভ কৰো আৰু বহুত বেছি গৰম যে তাৰ কাৰণে মানে গৰমৰ কাৰণে এই ঠাণ্ডাটো মাষ্ট ইম্পৰ্টেণ্ট এতিয়া ঠাণ্ডা নহলে নহয় আৰু এনেকুৱা হৈছে তো ভাইটিয়ে ষ্টিং আৰু ঠাণ্ডা এটা লৈ আহিছে তো ষ্টিং আৰু ঠাণ্ডা অকমান খাই বৈ ওলাও কাৰণ কি মা তাতে অলৰেডি গৈ পাইছে আৰু বাৰে মোক ফোন মাৰি আছে যাবৰ কাৰণে ৰান্ধাৰ নোহোৱা কাৰণে মই যাব পৰা নাছিলো বাট এতিয়া মোৰ গোটেইখিনি কমপ্লিট এতিয়া অকমান কিবা এটা খাই বৈ ওলাও ঘৰৰ পৰা ওলাই আহিছো আৰু ওলাই আহিয়ে ৰদ দেখিয়ে মোৰ একেবাৰে অৱস্থা বেয়া আৰু ছাতিও লৈ আনিব পাহৰিলো ৰদ দেখা পাই মাথা ঘূৰিব ধৰিছে এতিয়া ৰদটো চাওকচোন এবাৰ এইফালে কেনেকৈ ফাপি আছে ৰদটো তেনেকৈ পুৰি আছে নহয় গা চা আহিয়ে পুৰা প্ৰসাদত লাগি গৈছে নাৰিকলৰ লাড্ডু আৰু কি আছিলে তাৰৰ পৰা আৰু মালপোৱা চুজি হাতত ধুবি ইয়াতে বহি থকাৰ কাৰণে মানে ভিতৰফালে যাব পৰা নাই সুন্দৰ সাজুগুজু করছে এফালে চাওক গোটেই ভোগ লগাইছে যে এফালে পুৰা ভোগৰ হেৰি পুৰি পায়স চানা আৰু এইফালে তালৰ আৰু নাৰিকলৰ পিঠা আহিয়ে পুৰা খানাত লাগি গৈছো একেবাৰে A few moments later. আছো ঘৰত আৰু এইকেইদিন ধৰি মানে আমাৰ ইয়াতে বহুত বেছি চুৰৰ উৎপাত হৈ আছে ডকাইত চুৰ সেইবিলাকৰ বহুত বেছি উৎপাত তো যাৰ কাৰণে মানে ঘৰ খোলা এৰিয়াটো আহিব নোৱাৰি আৰু ভাইটিও ঘৰত অকল আছে তো সেইটো কাৰণে মই আৰু মা আৰু পটাপট গৈ আছো মই ঘৰ আহি পাই জাষ্ট আকৌ ওলাইছোঁ ঘৰৰ পৰা এতিয়া গৈ আছোঁ মই মানে পুৰা এইবিলাক পুৰা একদম জংঘলৰ নিচিনা উঠিছে তো এতিয়া আহি পাইছোঁ মই মাইনাবাৰ ঘৰ আৰু মাইনাবাই পূজা পাতিছে তো এতিয়া খাম খিচিৰি কাৰণ খিচিৰি এৰিব নোৱাৰি খিচিৰি লাও তো এতিয়া খাম খিচিৰি আৰু তাৰপিছতে কৰিম মই এনেকৈ থ্ৰেডিং কাৰণ কি পুৰা উঠি গৈছে এইফালৰ চ' থ্ৰেডিং কৰিম কি কৰোঁ থ্ৰেডিং কৰা হৈ গ'ল মোৰ আৰু এতিয়া থ্ৰেডিং কৰি এতিয়া গৈ আছোঁ ঘৰ আৰু ঘৰত যায় অকণমান ফ্ৰেছ হওঁ অকণমান পানী ধৰিব লগা আছে পানী চানীবোৰ ধৰি আমি যাম আজি শুক্ৰবাৰৰ হাটত তো ভিডিঅ'টো গোটেইখিনি চাই থাকক আৰু মোৰ এইখিনি নহয় বহুত বেছি হৈ গৈছিলে যাৰ কাৰণে মোৰ উপায় নাছিলে চ' কাটি দিলোঁ আৰু অলপ আৰু ইদি আহিছে আমাৰ টাইমৰ পানী তো ৰাতিপুৱা আৰু ইভিনিঙত আহে এটা কি তো চুনে দেখো
পানী ধৰা হ'ল পানী ধৰি গা পা ধুই ভালকৈ ফ্ৰেছ হৈ এতিয়া মই যাব ওলাইছোঁ হাটত আজি শুক্ৰবাৰ তো আজি ভাবিছোঁ এবাৰ একপাক শুক্ৰবাৰৰ হাটত যাওঁ আৰু কিবা কিবি বস্তু আনিব লগা আছে তো যাৰ কাৰণে ভাবিছোঁ একপাক হাটত যাওঁ মানে হাটত অকণমান সস্তা পায় যে অকণমান ভাল মানে তাজা চব্জিবিলাক পায় আৰু কিছুমান ভাল বহুত ধুনীয়া ধুনীয়া বস্তু পায় তো যাৰ কাৰণে মই আৰু ভাইটি এতিয়া যাব ওলাইছোঁ হাটত কুকুৰৰ পোৱালিটো পূৰা একেবাৰে লেতেৰা হৈ আছিলে যে তো কোলাত উঠোৱাৰ লগে লগে মোৰ গোটেই কাপোৰযোৰ মানে পূৰা কাপোৰে বোকা বোকা হৈ গ'ল তো যাৰ কাৰণে মই কাপোৰ চেঞ্জ কৰিছোঁ আৰু এতিয়া যাব ওলাইছোঁ আৰু এইফালে মই যে থ্ৰেডিং কৰি আহিছোঁ থ্ৰেডিং কৰি অহাৰ পিছত যেতিয়া আইব্ৰ'টো বনোৱা হৈ যায় নহয় তেতিয়া যে চাই কিবা এটা নিজৰে ভাল লাগি যায় মানে দাঁত চাত ৰঙা টিকটিকা হৈ আছে তো একো নাই এতিয়া ওলাওঁ আৰু এতিয়া ৰ'দটো পৰিছে যাৰ কাৰণে এতিয়া যাব ওলাইছোঁ নহ'লে যে ইমান টাইম বহুত বেছি ৰ'দ আছিলে আৰু বহুত বেছি মাথা ঘূৰাই যায় ৰ'দত ওলালে চ' যাৰ কাৰণে ৰ'দটো পৰাৰ পিছত এতিয়াহে ওলাইছোঁ তো ওলাই বাহিৰত যাই লগ পাইছোঁ আৰু কুছ ইছ तरह का है आसमान মই আৰু ভাইটি আৰু এতিয়া আমি গৈ আছোঁ মালিগাঁৱলৈকে আৰু এতিয়া আৰু ভিডিঅ' নকৰোঁ একেবাৰে তাতে যাই পাই ভিডিঅ'টো এগেইন কণ্টিনিউ কৰিম তাতে কি আনো কি নানো দেখুৱাই যাম চ' সেয়াই আৰু চাই থাকক সেই জাষ্ট ষ্টেচন পাইছোঁ আৰু ষ্টেচনেদি এইফালে আমি শ্বৰ্টকাট মাৰিম এইফালে সন্ধিয়া হৈ আহিছে One hour later. আমাৰ বজাৰ কৰা হৈ গ'ল আৰু এতিয়া বৰ্তমান বাজি আছে 7:30 অকণমান দেৰি হৈ গ'ল বজাৰ কৰি আহোঁতে আৰু ঘৰ আহি পোৱাৰ পিছতে ওচৰতে দাদাহঁতৰ ঘৰতে মনসা পূজা পাতিছিলে তো তাৰে দশমীৰ কাৰণে ঘূৰা ৰেডি হৈ আছে আৰু এতিয়া লাহে ধীৰে আমি ওলাই গ'লোঁ দশমীৰ কাৰণে আৰু এইফালে চাওক ইমান জোৰে বিজুলী মাৰি আছে আৰু ভাষণি দি যাওঁতে ঘৰত ৰাধা গোবিন্দ মন্দিৰ পৰিছিল তাৰে চাওক ইমান ধুনীয়াকৈ সজাইছে জন্মাষ্টমীৰ কাৰণে আমি গৈ আছোঁ ঘৰ আৰু আজি ব্লগটো বেছি দীঘল নকৰোঁ গাটো অকণমান বেয়া লাগি আহিছে তো ব্লগটো এইখিনিতেই সামৰণি দিওঁ যদি ব্লগ চাই ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নেক্সট ব্লগত নেক্সট জেগাত আৰু এটা অন্য ভিডিঅ'ত লগ পাই আছোঁ টিল দেন টাটা বাই বাই গাইজ